চৰ্চালৈ দৰ্শকক স্বাগতম জনাইছোঁ। আমি চৰ্চাত কথা পাতি আছিলোঁ ওদালগুৰি অঞ্চলত কিদৰে অসমীয়া গাঁওসমূহক খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰা হয়। আমি আশা ৰাখিম সৰ্বানন্দ সোণোৱাল চৰকাৰে যদি হিন্দুত্বৰ কথা কয় চৰকাৰখনে বিশেষকৈ RSSে যদিহে অসমীয়া লোকসকল খ্ৰীষ্টান ধৰ্মলৈ যোৱাত বাধা দিব বিচাৰে তেনেহ'লে আমি যি তথ্য আপোনালোকৰ ওচৰত কিছু সময়ৰ পিছতে ফাদিল কৰিব বিচাৰিছোঁ সেই তথ্যৰ ওপৰত যদি অনুসন্ধান কৰে তেনেহ'লে সমগ্ৰ প্ৰক্ৰিয়া ৰাখিবলৈ এইখন চৰকাৰে সক্ষম হ'ব। ওদালগুৰি অঞ্চলত আমাৰ বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মাই প্ৰৱেশ কৰি এটাও মন্দিৰ মছজিদ অথবা নামঘৰ দেখা পালে কেৱল গীৰ্জা। শুনি আচৰিত হ'ব সৰু সৰু অঞ্চলত প্ৰায় 200টা গীৰ্জাঘৰ স্থাপন হৈছে আৰু এই গীৰ্জাঘৰবিলাক স্থাপনৰ ক্ষেত্ৰত আনকি এনেধৰণৰ কথা ওলাইছে যে মন্ত্ৰীসভাৰ এগৰাকী সদস্য ৰিহন দৈমাৰী MLA ফাণ্ডৰ ধনো ইয়াত ব্যৱহৃত হোৱাৰ অভিযোগ আহিছে। এই মুহূৰ্তত ঋতুস্মিন শৰ্মাই যিখিনি তথ্য আহৰণ কৰিছে তাৰ পৰা এটা তথ্য নিশ্চিত হৈছে ৱৰ্ল্ড ভিজন নামৰ এটা বেচৰকাৰী সংগঠনে সমগ্ৰ অঞ্চলটোত ৰাস্তা দেৱাল নিৰ্মাণৰ কামত লাগিছে। এইটো এটা NGO। ৱৰ্ল্ড ভিজনৰ ফালৰ পৰা দুখীয়া লোকসকলক নিজৰ পক্ষলৈ অনা হৈছে আৰু তেওঁলোকক বৃহৎ পৰিমাণৰ ধন দি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰা হৈছে। আমি কিছু সময়ৰ পিছতেই দেখুৱাম কণ ল'ৰা ছোৱালী মাক দেউতাকৰ কাষৰ পৰা লৈ অহা হৈছে খ্ৰীষ্টান গীৰ্জাঘৰলৈ, তেওঁলোকক কেৰল গাবলৈ শিকোৱা হৈছে আৰু ইয়াৰ বিনিময়ত দুখীয়া এই পৰিয়ালবিলাকৰ মাক দেউতাকে পাইছে বৃহৎ পৰিমাণৰ ধন। কাৰোবাক দিয়া হৈছে 50,000, কাৰোবাক দিছে 1 লাখ 1.5 লাখ টকা। এই সমস্ত বিষয় জানে গোটেই ৱৰ্ল্ড ভিজনৰ কাম কাজ যদিহে ৰাজ্য চৰকাৰে নিজৰ তদন্তৰ আওতাত আনে, যদি অনুসন্ধান কৰে, আমি RSSক আহ্বান, তেওঁলোকে এইখন অসমত হিন্দুৰ অস্তিত্ব সংকটত আছে বুলি কৈ আছে, কেৱল মুছলমানক গালি পাৰি আছে বা কেৱল ইছলামধৰ্মী লোকসকলক দোষাৰোপ কৰিছে, কিন্তু নহয় খ্ৰীষ্টানধৰ্মী লোকসকলে কিদৰে অসমীয়া লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছে তাক প্ৰতিৰোধ কৰিবলৈ হ'লে ৱৰ্ল্ড ভিজনৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰিব লাগিব। ইয়াত কোনো মুছলমানে অসমীয়া মানুহক মুছলমান ধৰ্মলৈ দীক্ষিত কৰা নাই, কিন্তু খ্ৰীষ্টানে অসমীয়া লোকক খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰিছে। আমাৰ বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মাই ওদালগুৰিত পৰিভ্ৰমণ কৰি দ্বিতীয়খন গ্ৰাউণ্ড জিৰ' প্ৰতিবেদন আগবঢ়াইছিল। সেইখন প্ৰতিবেদন চালে সকলো কথা স্পষ্ট হৈ পৰিব। ওদালগুৰিৰ ভিতৰুৱা গাঁৱত আমি প্ৰত্যক্ষ কৰিছিলোঁ এখন সৰু ষ্টেচনাৰী দোকান। দোকানখনৰ নাম ৰাভা ষ্ট'ৰ। ৰাভা ষ্ট'ৰৰ গৰাকীয়ে জনালে 30 বছৰ পূৰ্বেই তেওঁ হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে। ঘূৰি আমি এখন গেলামালৰ দোকানত সোমালোঁ। গেলামালৰ দোকানখনৰ গৰাকীৰ সৈতে আমি কথা পাতিলোঁ আৰু কথা পাতি গম পালোঁ তেওঁ ইতিমধ্যে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছে। তেওঁ কি কাৰণে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিলে আৰু কেতিয়া তেওঁ খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিলে আমি তেওঁৰ পৰাই শুনিম। তেওঁৰ নাম হৈছে কন্দৰ্প কুমাৰ ৰাভা। আপুনি খ্ৰীষ্ট ধৰ্ম কেতিয়া গ্ৰহণ কৰিলে? আজি প্ৰায় 30 বছৰ আগত মই গ্ৰহণ কৰিছোঁ। আপুনি 30 বছৰ আগতে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিলে, কি কাৰণে, কিয় ভাল লাগিলে ধৰ্মটো? যীশুখ্ৰীষ্ট হ'ল জগতৰ মানে আহি পাপীসকলক উদ্ধাৰ কৰা এজন মানে ব্যক্তি হয় আৰু তেওঁ খ্ৰীষ্ট নামে দীক্ষিত হোৱাবিলাকে মানে পাপৰ পৰা মুক্তি পাব। যীশুখ্ৰীষ্টক গ্ৰহণ কৰা যিসকল তেওঁলোকে পাপীৰ পৰা মুক্তি পাব। এই কথাবিলাক আপোনালোকক কোনে শিকালে? এইবিলাক শিকোৱা কথা নহয়, এইবিলাক আমি শাস্ত্ৰৰ পৰা পাইছোঁ, বাইবেলৰ পৰা পাইছোঁ। কোনে শিকোৱা নহয়, আপোনালোকে যদিও বাইবেল পঢ়ে ইয়াত স্পষ্টকৈ আপোনালোকে জানিব। বাইবেলত আছে এইবিলাক উল্লেখ? চব আছে, সকলো আছে। আপোনালোকৰ গাঁওখনৰ নাম কি? কোমোৰামুখা বাপ্তিষ্ট মণ্ডলী। এই গাঁওখনত সকলো লোকে খ্ৰীষ্টান নেকি? সকলোৱে খ্ৰীষ্টান। কিমান লোক আছে ইয়াতে? প্ৰায় 200 লোক আছে। 200টা পৰিয়াল আছে? আৰু 200টা পৰিয়াল নাই, 40টা পৰিয়াল আছে আৰু 200জন মেম্বাৰ আছে। তেওঁলোক আটাই খ্ৰীষ্টান? আটাই খ্ৰীষ্টান। এইবাৰ ঋতুস্মিন হাজিৰ হৈছিল বীৰেশ্বৰ চৌহৰীয়াৰ চোতালত। বীৰেশ্বৰ চৌহৰীয়া খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ'ল। সমগ্ৰ ঘৰখন এতিয়া খ্ৰীষ্টান। আমাক আদৰি বহিবলৈ দিলে পৰিয়ালটোৱে। দুৱামুখাৰ এজন বিশেষ ব্যক্তিৰ আমি এটা ধুনীয়া পদূলি আৰু চোতালত আহি উপস্থিত হৈছোঁ। বীৰেশ্বৰ চৌহৰীয়াৰ এয়া বাসগৃহ আৰু বীৰেশ্বৰ চৌহৰীয়া আমাৰ সৈতে আছে। আমি বীৰেশ্বৰ চৌহৰীয়াৰ সৈতে কথা পাতিম। 1995 চনতে তেওঁ খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছে। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আপুনি প্ৰথম খ্ৰীষ্ট ধৰ্ম কেতিয়া আহিলে? মই 1995 চনৰ 18 ডিচেম্বৰত খ্ৰীষ্টক মই গ্ৰহণ কৰিছোঁ। তাৰ আগতে আপোনালোকৰ পৰিয়ালটো হিন্দু আছিলে? আমাৰ হিন্দু পৰিয়াল, আমাৰ পূজা পাৰ্বণ সকলো চলি থাকে। আমাৰ পৰিয়ালো সকলোবিলাক সেই হিন্দু ধৰ্মতে আছে। কি পূজা কৰিছিলে আপোনালোকে? আমাৰ কালী পূজা কৰে, মনসা পূজা কৰে,
বিভিন্ন এনেকুৱা আমাৰ হিন্দু ধৰ্মীয় যিবিলাক পূজা পঠা বলি দিয়া হাঁহ পাৰ বলি দিয়া ইত্যাদি আমাৰ পূজা চলি আছিল আমাৰ ঘৰত। আৰু 1995 চনৰ পৰা আপুনি এইটো ধৰ্মলৈ আহিলে, হয়। কিবা বিশেষ কাৰণ? মোৰ বিশেষ এটা কাৰণ আছে। 1995 চনত মোৰ সৰু ল'ৰা তেতিয়া 7 বছৰ বয়সৰ। তাৰপিছত তাৰ টিটেনাছ হোৱাত মই প্ৰথমে ওদালগুৰি লৈ গ'লোঁ হস্পিটেলত। তাত চাই তেওঁলোকে 30% হোপ আছে, নিয়ে লাভ নাই বেলেগত, ঘৰত লৈ যাওক। তাৰপিছত মই তেজপুৰ লৈ গ'লোঁ। তেজপুৰ মিছন হস্পিটেলতো ঠিক একেধৰণে ডক্টৰে মানে ক'লে যে আজি ৰাতিয়েই সেই ল'ৰাটো ঢুকাব, গতিকে তাক আৰু ইয়াত ৰাখি লাভ নাই, গতিকে লৈ যাওক। তাৰপিছত মই জোৰ কৰি তাত থ'লোঁ। শেষত ল'ৰাটো মোৰ সুস্থ হৈ আহিল 28 দিনৰ মূৰত। তেতিয়া মই অতি সন্তুষ্ট হ'লোঁ। কেনেকৈ সুস্থ হ'ল? মানে প্ৰাৰ্থনাৰে। এই অলপ বহলাই কওক সেইখিনি। আচ্ছা, সুবোধ চাহু বুলি এজন খ্ৰীষ্টীয় ধৰ্মীয় লোক, মোৰ তেওঁলোকৰ আগত চিনাকি পৰিচয় নাছিল। তাৰপিছত মিছনত মোক এজন ব্যক্তিয়ে ক'লে বোলে এজন ভাল মানুহ আছে প্ৰাৰ্থনা কৰা, আপুনি তেওঁৰ ওচৰলৈকে যাওক। হ'লে মই যাম। তেতিয়া তেওঁ ক'লে কি বোলে সেনেকৈ নহয়, পাৰ্মিশ্যন ল'ব লাগে, মই চব ঠিক ঠাক কৰি আপোনাক খবৰটো দিম। তেওঁ ঠিক ঠাক কৰি মোক খবৰটো দিলে আৰু সেইমতে তেওঁৰ ওচৰত যোৱাত তেওঁ প্ৰথমতে মোৰ মূৰত ধৰি প্ৰাৰ্থনা কৰিছিল। প্ৰাৰ্থনাৰে কিছু সময় হাত দুখন পিছফালে লৈ ইফালে ইফালে কৰি খুব চিন্তা কৰি থাকি শেষত তেওঁ ক'লে যে মই আপোনাৰ ৰোগী কোনটো ৱাৰ্ডত আছে মই তাত যাম, এনেকুৱা প্ৰাৰ্থনা কৰিলে নহয়, তাত যাব লাগিব। সেই বুলি কৈ তেওঁ নিজে সেই ৱাৰ্ডলৈকে গ'ল, গৈ মোৰ ল'ৰাটোৰ মূৰত পানীৰে কপালত মানে ক্ৰুচ এটা বনাই দিলে। বনাই দি উঠি তেওঁ প্ৰাৰ্থনা কৰিলে আৰু সেই প্ৰাৰ্থনা কৰাৰ সময়ত মই মোৰ চকুৰ পানী চৰচৰ যে আপোনাৰ ল'ৰাক আমাৰ প্ৰভুৱে লৈছে, গতিকে সেই ল'ৰা কেতিয়া মৰে, আপুনি কান্দি কান্দি আনিছিল আৰু হাঁহি হাঁহি লৈ যাব পাব। আৰু ঠিক সেইধৰণে মোৰ ল'ৰাও সুস্থ হৈ আহিল। কিন্তু তেওঁ এটা কথা কৈছিল মোক, যেতিয়া ল'ৰাটো ডেকা হ'ব তেতিয়া হয়তো সি এদিন খ্ৰীষ্টক বিচাৰিব, আৰু খ্ৰীষ্টক বিচাৰিলে আপুনি যায় নাযায় বেলেগ কথা, কিন্তু ল'ৰাটোক আপুনি এৰি দিব। তেতিয়া মই তেওঁক কৈছিলোঁ যে যদি খ্ৰীষ্টই মোৰ এই অমূল্য সম্পদটো মোক ঘূৰাই দিব পাৰে, যিটো নেকি মই কোটি কোটি টকা দিলে নাপাওঁ, তেনেকুৱা সম্পদটো মোক ঘূৰাই দিয়ে, তেতিয়াহ'লে সেই খ্ৰীষ্ট মোৰ ল'ৰাৰ নহয়, মোৰ নিজৰো। আমি পৰিয়ালে তেওঁৰ ওচৰত চাপিম। আৰু সেই মৰ্মে আমি যেতিয়া ল'ৰাক 28 দিনৰ মূৰত সুস্থ কৰি লৈ আহিব পালোঁ, আমি অতিশয় আনন্দিত হ'লোঁ। আৰু লগে লগে আমাৰ ওচৰৰে বাপ্তিষ্ট মণ্ডলী, বৰিগাঁও বাপ্তিষ্ট মণ্ডলীৰ পালকৰ লগত মই যোগাযোগ কৰিলোঁ। বোলে মই এনেকুৱা কৰিব বিচাৰিছোঁ, আপোনালোকে মোক অলপ সহায় কৰি দিয়ক, কি পথেৰে কেনেকুৱাকৈ যাব পাৰি সেইখিনি আপোনালোকে মোক কৰি দিয়ক। তেতিয়া যিহেতু মই খেতি বাতি কৰা মানুহ আছিলোঁ, মোৰ ঘৰত পালকে আহি এই বাইবেল ক্লাছ যিটো বাপ্তিস্মৰ ক্লাছ সেইখিনি তেওঁ ল'লে, লৈ সেইমতেদি মই 1995 চনৰ 18 ডিচেম্বৰত মই খ্ৰীষ্টক গ্ৰহণ কৰিলোঁ। আৰু আপোনালোকৰ গাঁওখনৰ প্ৰায়ভাগ লোকেই কিন্তু খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছে। আমাৰ এইখন গাঁৱত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰা লোক আৰু এটা পৰিয়ালহে আছে। ওদালগুৰিত এতিয়া এটাও নামঘৰ নাই, চৌদিশে কেৱল গীৰ্জা। বৰদিনৰ প্ৰস্তুতি চলিছে গীৰ্জাসমূহত পূৰ্ণগতিত। আপোনালোকৰ গীৰ্জাঘৰত কিহৰ প্ৰস্তুতি চলিছে এতিয়া? এতিয়া আমাৰ গীৰ্জাঘৰত মানে অহাকালি ডিচেম্বৰ 1 তাৰিখ হয়তো, তাৰ কাৰণে আমি যীশুখ্ৰীষ্টৰ জন্মদিনৰ কাৰণে অহাকালি ডিচেম্বৰ 1 তাৰিখ পৰাই আমি এই ডিচেম্বৰ দিনটো যীশুখ্ৰীষ্টৰ জন্মদিনটো তাৰমানে ইয়াক আমি আদৰণি জনাম অহাকালি ৰাতিপুৱাৰ পৰাই। আপোনালোকৰ এই অঞ্চলটোত কিমান গীৰ্জাঘৰ আছে? আমাৰ এইটো অঞ্চলত অন্তত নাই বুলিও 200ৰো ওপৰ আছে। আৰু এতিয়া নতুনকৈ গীৰ্জাঘৰ বনাই থকা হৈছে? হৈ আছে, বনাই আছে। তেনেকৈ আমাৰ এই জাগাৰ পৰাও উত্তৰ ফালেও তেনেকৈ নতুন বনাই আছে, দক্ষিণ ছাইডতো তেনেকৈ নতুন বনাই আছে, বহুতো বনাই আছে নতুনকৈ। প্ৰায় অসমৰ সীমাত আহি উপস্থিত হৈছোঁ। ইয়াৰ পৰা 500 মিটাৰ আঁতৰ গ'লেই আপুনি ভূটান পাব। কিন্তু এই স্থানতেই প্ৰায় 200ৰো অধিক গীৰ্জাঘৰ আছে বুলি ইতিমধ্যে আমাক জনাইছে। আৰু এই মুহূৰ্তত মই যিটো গীৰ্জাঘৰত উপস্থিত হৈছোঁ সেইটো নতুনকৈ সজা হৈছে, খুব ধুনীয়াকৈ এটা অত্যাধুনিক ধুনীয়া গীৰ্জাঘৰ এইটো। এইবাৰ আমি উপস্থিত হৈছিলোঁ আন এটা গীৰ্জাঘৰত। স্থানীয় লোকসকলে জনালে অঞ্চলটোত নতুন গীৰ্জাঘৰ স্থাপন হৈছে। খ্ৰীষ্টান হৈ গ'ল চবেই মানে খ্ৰীষ্টানক ভাল পায়, সেইকাৰণে চবেই এতিয়া খ্ৰীষ্টান হৈ গ'ল। ইয়াতে বহুত যিমান এতিয়া এইখিনি অঞ্চলৰ মানুহ আছে চবেই এতিয়া খ্ৰীষ্টানত আহি আছে। এতিয়া আপুনিও খ্ৰীষ্টান নেকি? ময়ো খ্ৰীষ্টান হওঁ। আৰু এইটো গীৰ্জাঘৰ নতুনকৈ সজা? এইটো গীৰ্জাঘৰটো নতুনকৈ বনোৱা হৈছে, আগত নাছিলে, এতিয়া ইয়াতে খ্ৰীষ্টান হৈ গ'ল, তাৰপৰা এইটো বনালোঁ গীৰ্জাঘৰটো। আপোনাৰ নামটো? মই বীৰজম।
বীৰজন বসুমতাৰী। আৰু ইয়াত বড়ো, ৰাভা, গাৰো, অসমীয়া সকলো মানুহে খ্ৰীষ্টান হৈছে। ইয়াতে চব আছে, বড়ো আছে, ৰাভা, গাৰো চবেই ইয়াতে বৰ্তমান খ্ৰীষ্টান হৈ আছে। তাৰমানে অসমীয়া অসমীয়াও খ্ৰীষ্টান হৈছে। মানে আপোনালোকৰ খ্ৰীষ্টান ধৰ্মাৱলী লোকৰ সংখ্যা বাঢ়ি গৈ আছে হয়, আৰু সেইকাৰণে নতুন নতুন গীৰ্জাঘৰ বনাব লগা হৈছে। হয়, বনাবলগীয়া হৈছে। সৰু সৰু আমাৰ নোজোৰা হৈছে। খ্ৰীষ্টক মানে বিশ্বাস কৰা মানে সংখ্যাটো দিনক দিনে বাঢ়ি গৈ আছে। মানে মানুহৰ সংখ্যা নোজোৰা হৈ গৈছে, সেইকাৰণে নতুন নতুন গীৰ্জা নতুন গীৰ্জা বনোৱা হৈছে। এই ঠাইত আহি মোৰ এটা উপলব্ধি হ'ল যে এই অঞ্চলত এতিয়া হিন্দু ধৰ্ম বুলিবলৈ একোৱেই নাই। মই যি স্থানত উপস্থিত আছোঁ তাৰ সোঁকাষেই এটা ধুনীয়া গীৰ্জাঘৰ আছে। কিন্তু আপোনাক ক'লে আপুনি আচৰিত হ'ব যে মই এই স্থানত উপস্থিত থকাৰ প্ৰায় 500 মিটাৰ ব্যাসাৰ্ধত প্ৰায় 6টাকৈ গীৰ্জাঘৰ আছে। মোৰ সোঁৱে বাৱে আগে পিছে কেৱল ইয়াত এতিয়া গীৰ্জাঘৰ, গীৰ্জাঘৰ আৰু গীৰ্জাঘৰেই। ওদালগুৰিৰ ভিতৰুৱা গাঁৱত আমি কণ কণ একাংশ ল'ৰা ছোৱালীক গীৰ্জাৰ বাহিৰত দেখা পাইছিলোঁ। যিটো সময়ত হিন্দু ধৰ্মৰ যুৱক যুৱতী বা কণ কণ শিশুহঁতে নাম, পূজা, পাৰ্বণ আদি নাজানে, সেই সময়ত ওদালগুৰিৰ শিশুৱে গাই শুনালে খ্ৰীষ্টান ধৰ্মৰ কেৰল।